A for apple. আপেল তোমালোকে খাইছানে? কোনে কোনে আপেল খাইছা? B for ball. বল কোনে কোনে খেলি পাইছা? C for cat. D for dog. ডগ মানে কুকুৰ। হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকে টাইটেল আৰু থাম্বনেইল লগতে মোৰ সৰু ভিডিঅ' ক্লিপটো চাই আপোনালোকে বুজি পালেই চাগে যে আজি মই আপোনালোকক কি শিকাম। হয় বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক এডুকেশ্যন ভিডিঅ' কেনেকৈ তৈয়াৰ কৰা হয়, কেনেকৈ এডিটিং কৰা হয়, ক'ৰ পৰা ফটোসমূহ লোৱা হয়, ক'ৰ পৰা ফ্ৰী বেকগ্ৰাউণ্ড মিউজিকসমূহ লোৱা হয়, সকলোখিনি কথা মই আজি আপোনালোকক শিকাম। আপোনালোকে বহুতে ভাবিব পাৰে যে সেনেকুৱা ধৰণৰ ভিডিঅ' এডুকেশ্যন ভিডিঅ'ত ভিউজ নাহিবও পাৰে বা চেনেলটো গ্ৰ' নহ'ব। আপোনালোকে মিছা ভাবিছে। আপোনালোকে যদি ইউটিউবত গৈ চাৰ্চ কৰে ABCD বা স্বৰবৰ্ণ বা ব্যঞ্জন বৰ্ণ, তেতিয়াহ'লে আপোনালোকে সেই ভিডিঅ'ত ভিউজ আপোনালোকে মিলিয়ন ওপৰত চাবলৈ পাব। 14 মিলিয়ন, 15 মিলিয়ন, 105 মিলিয়ন, 200 মিলিয়ন তেনেকুৱা ভিউজ আহিছে। আপোনালোকে ইউটিউবত চাৰ্চ কৰি চাব পাৰে। যেনে মই ইয়াত চাৰ্চ কৰি দিওঁ, মই আপোনালোকক কিন্তু এতিয়া ABCD কেনেকুৱা এডুকেশ্যন ভিডিঅ' বনোৱা সেইটোহে শিকাম। কিন্তু মই ইয়াত আপোনালোকক ইউটিউবত চাৰ্চ কৰি দেখাইছোঁ ক খ গ ঘ বুলি। তো আপোনালোকে চাব, ব্যঞ্জন বৰ্ণই মই চাৰ্চ কৰিছোঁ, ঠিক আছে। ক খ গ ঘ, ক খ গ ঘ চাৰ্চ কৰিলোঁ। আপোনালোকে দেখিছে ইয়াত ক খ গ ঘৰ এডুকেশ্যন ভিডিঅ' বনাইছে। 4.7 মিলিয়ন ভিউজ আহিছে। আপোনালোকে দেখিছেনে? ছেকেণ্ড চেনেলটো যদি মই চাবলৈ যাওঁ, 167K ভিউজ আহিছে, 122K ভিউজ আহিছে, 237K ভিউজ আহিছে। আপোনালোকে দেখিছেনে? এইটো চাওক, স্বৰবৰ্ণ শিকাইছে, 1 মিলিয়ন ভিউজ আহিছে, সেইটো 1 ইয়েৰত। এইটো চাওক, 2.2 মিলিয়ন ভিউজ আহিছে। তো সিহঁতি ধুনীয়াকৈ এনেকৈ ভিডিঅ' এডিটিং কৰি ইউটিউবত আপলোড কৰে আৰু সিহঁতি ইজিলি ইউটিউবৰ পৰা টকা ইনকাম কৰি আছে। আপুনি যদি এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰি টকা ইনকাম কৰিব বিচাৰিছে, তেতিয়াহ'লে আপুনি সঠিক ভিডিঅ'টো চাই আছে। তো বলক আপোনালোকক পোনপ্ৰথমে ক'ৰ পৰা আপুনি ফ্ৰী ফটেজ ডাউনলোড কৰিব পাৰিব আৰু ক'ৰ পৰা আপুনি ফ্ৰী বেকগ্ৰাউণ্ড মিউজিক ইউজ কৰিব পাৰিব সেইখিনি ডাউনলোড কৰি দেখাম। তাৰপিছত আপোনালোকক কাইনমাষ্টাৰত গৈ এডিটিং কৰিবলৈ শিকাম। তো পোনপ্ৰথমে আপোনালোকে ফটেজসমূহ ডাউনলোড কৰিবৰ কাৰণে, কপিৰাইট ফ্ৰী ফটেজ ডাউনলোড কৰিবৰ কাৰণে গুগলত যাব লাগিব। তো মই আপোনালোকক এতিয়া গুগলত আহি দেখাইছোঁ, ঠিক আছে। তো মই গুগলত ক্লিক কৰিলোঁ। গুগলত ক্লিক কৰাৰ পিছত মই এটা ৱেবছাইটৰ নাম কৈছোঁ, সেই ৱেবছাইটটো হ'ল পিক্সাবে। তো মই পিক্সাবে ৱেবছাইটটোত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত প্ৰথম ৱেবছাইটটোৱে গৈছোঁ। তাত গৈ কিনি এতিয়া মই ফটো চাৰ্চ কৰিম, ঠিক আছে। তো আপোনালোকে চাৰ্চ বাৰ চাইছে, চাৰ্চ বাৰৰ ৰাইট ছাইডত অল ইমেজ আছে। অল ইমেজত এবাৰ ক্লিক কৰি কিনি আপুনি যদি ফটো ডাউনলোড কৰিব বিচাৰিছে কপিৰাইট ফ্ৰী ফটো, তেতিয়াহ'লে ফটোৰ ওপৰত ক্লিক কৰিব। ফটোৰ ওপৰত ক্লিক কৰাৰ পিছত যেনে মই A ফৰ আপেল, B ফৰ বল তেনেকুৱা শিকাম। তো মই A ফৰ আপেল শিকাম, সেয়েহে মোক আপেলৰ ফটো লাগিব। কিন্তু আপোনালোকক মই কৈ দিওঁ, আপেলৰ ফটোটো লৈ আপোনালোকে যিকোনো ফটো লৈ সেই ভিডিঅ' এডিটিং কৰিবৰ কাৰণে PNGত লাগিব। তো যিসকলে PNGত বনাব নাজানে, ফটো কেনেকৈ PNG বনায়, তো সেই কাৰণে মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত এটা ভিডিঅ'ৰ লিংক দিম। সেই ভিডিঅ' আপোনালোকে চালে যিকোনো ফটো আপুনি 1 মিনিটত PNG বনাব পাৰিব। তো আপোনালোকে যদি PNG ফটো বিচাৰি নাপায়, তেতিয়াহে PNGত বনাবলৈ প্ৰয়োজন হ'ব। যদি PNG ফটো পাই যায়, তেতিয়াহ'লে PNGত বনাবলৈ একো প্ৰয়োজন নাই। তো মই ইয়াৰ পৰা আপেল PNG ফটো বুলি মই চাৰ্চ কৰিম, ঠিক আছে। আপেল PNG ফটোজ। তো মই আপেল PNG ফটোজ ডাউনলোড কৰি ল'ম ইয়াৰ পৰা। তো মই চাৰ্চ কৰিলোঁ। চাৰ্চ কৰাৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে আপেলৰ ফটো ওলাই পৰিছে, দেখিছে গোটেই ফটোবোৰ PNGত ওলাইছে। তো আপোনালোকে এনেধৰণৰ ফটোসমূহ ডাউনলোড কৰি ল'ব। যি ফটো প্ৰয়োজন হয় আপোনালোকে ইয়াত পাই যাব। এইটো ৱেবছাইটত সকলো ধৰণৰ ফটো ষ্টক হৈ আছে। তাৰপিছত ডাউনলোড কৰিবৰ কাৰণে ফটোটোৰ ওপৰত আপুনি অলপ প্ৰেছ কৰিব, এনেকুৱা, ঠিক আছে। অলপ সময় প্ৰেছ কৰিব। প্ৰেছ কৰাৰ পিছত ডাউনলোড ইমেজৰ অপশ্যন আছে। আপোনালোকে ডাউনলোড ইমেজত ক্লিক কৰিলে ফটোটো গৈ কিনি গেলেৰীত ছেভ হৈ যাব। এতিয়া হৈ গ'ল
ফ্ৰী বেকগ্ৰাউণ্ড মিউজিক কেনেকৈ আপোনালোকে ডাউনলোড কৰিব। ফ্ৰী বেকগ্ৰাউণ্ড মিউজিক ডাউনলোড কৰিবৰ কাৰণে আকৌ আপুনি চাৰ্চ বাৰৰ ৰাইট ছাইডত যিটো ফটোৰ অপশ্যন ওলাই আছে ফটোৰ অপশ্যনৰ ওপৰত ক্লিক কৰি মই ইয়াত মিউজিকটো ক্লিক কৰি ল'ম। তো মিউজিকটো ক্লিক কৰাৰ পিছত মই ইয়াত মিউজিক চাৰ্চ কৰিম। চাৰ্চ বাৰ ওলাই পৰিলে যিহেতু মোক কিডছৰ চাউণ্ড লাগিব, তো সেয়ে মই কিডছ চাউণ্ড চাৰ্চ কৰিলোঁ। কিডছ চাউণ্ড চাৰ্চ কৰাৰ লগে লগে মোক বহুত ইয়াত কিডছ মিউজিক আহি যাব। দেখিছেনে? তো ইয়াত বহুত ধৰণৰ কিডছ মিউজিক ওলাই পৰিব। আপোনালোকক যদি কিডছ চাউণ্ড ইফেক্টো লাগে তেতিয়াহ'লে আপুনি যদি ইয়াত চাৰ্চ কৰে তো কিডছ চাউণ্ড ইফেক্টো পাই যাব। লগতে ৰাইট ছাইডত কাৰ্চিনৰ যি চিন দিয়া আছে সেইটো ডাউনলোডৰ অপশ্যন হয়। আপোনালোকে তাত ক্লিক কৰিলে গেলেৰীত গৈ ডাউনলোড হৈ যাব আৰু আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো এডিটিং কৰিব পাৰিব। তো বলক আপোনালোকক এতিয়া মই কাইনমাষ্টাৰত ভিডিঅ'টো কেনেকৈ এডিটিং কৰা হয় তাক শিকাম। তো বন্ধু বান্ধৱীসকল, মই কাইনমাষ্টাৰত আহি গ'লোঁ। কাইনমাষ্টাৰত অহাৰ পিছত আপোনালোকৰ গেলেৰীত যিমানবোৰ ফটো, বেকগ্ৰাউণ্ড মিউজিক, যি ভিডিঅ' থাকে সেই সকলোবোৰ ওলাই পৰিব। কিন্তু আমি এতিয়া ফটোৰ সহায়ত ভিডিঅ' বনাম, সেয়েহে আমাক ইমেজ এছেটটো একেবাৰে প্ৰয়োজন। তো আপোনালোকে ওপৰত ইমেজ এছেটৰ অপশ্যন পাব। আপোনালোকে ইমেজ এছেট এটা লৈ ল'ব, মানে এটা বেকগ্ৰাউণ্ড, ইমেজৰ বেকগ্ৰাউণ্ড। তো মই বেকগ্ৰাউণ্ড এটা লৈ ল'ম। ইয়াৰ পৰা আপোনালোকে যি কালাৰ ল'ব পাৰিব, পাছত আপুনি চেঞ্জ কৰিব বিচাৰে তেতিয়াহ'লে কালাৰটো চেঞ্জো কৰিব পাৰিব। তো মই প্ৰথমে ক'লা কালাৰটো লৈ ল'লোঁ। ক'লা কালাৰটো লোৱাৰ পিছত মই ভিডিঅ'টো যিমান দীঘলকৈ বনাব বিচাৰোঁ সিমান দীঘলকৈ মই এইটো আঙুলিৰ সহায়ত এনেকৈ টানি দীঘল কৰিব পাৰিম। এইটো যেতিয়া মন যায় তেতিয়াই মই দীঘল কৰিব পাৰিম, একো চিন্তাৰ কথা নহয় বা পিছত একো বিপদ নহয়। তো সেইটো কৰাৰ পিছত মই ইয়াক বেক কৰি ল'ম একবাৰ। তো বেক কৰিলোঁ। মই এতিয়া ইমেজ এছেটটো লৈ ল'লোঁ। এতিয়া মোক ফটোসমূহে লাগিব ইয়াত আৰু বেকগ্ৰাউণ্ড মিউজিকসমূহ লগাব লাগিব। মোৰ ভিডিঅ' এডিটিং কৰা আৰম্ভ হৈ গৈছে। তো প্ৰথমে মই যিহেতু A ফৰ আপেল, B ফৰ বল শিকাম, তো সেয়েহে মোক এৰ প্ৰয়োজন হ'ব আৰু মোক এনিমেশ্যনবোৰ দিব লাগিব। তো কেনেকৈ মই এনিমেশ্যনবোৰ দিম আৰু কেনেকৈ মই কি কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। যদিহে স্কিপ কৰে তেতিয়াহ'লে বুজি নাপাব। তো তাৰ বাবে মই লেয়াৰত ক্লিক কৰিছোঁ। লেয়াৰত ক্লিক কৰাৰ পিছত মই টেক্সত আহিলোঁ। টেক্সত অহাৰ পিছত মই যিহেতু A লিখিব লাগিব, A ফৰ আপেল লিখিম, হয়নে? তো A ইয়াৰ পৰা মই লিখিলোঁ। তাৰপিছত অ'কেত ক্লিক কৰিলোঁ। অ'কেত ক্লিক কৰাৰ পিছত Aটো সৰু হৈছে, তো মই Aটো জুম কৰি আঙুলিৰ সহায়ত ডাঙৰ কৰি লৈছোঁ। মোক যিমান ডাঙৰ প্ৰয়োজন হয় মই সিমান ডাঙৰকৈ কৰি ল'ম। তো মোৰ Aটো ইমান ডাঙৰ হৈ যাব, কিন্তু কালাৰটো ধুনীয়া লগা নাই। কালাৰটো চেঞ্জ কৰিবৰ কাৰণে মই এৰ টাইমলাইন আছে, তো মই তাত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত মই ইয়াত কালাৰৰ অপশ্যন পাম। তো এইটো কালাৰৰ অপশ্যন পাইছোঁ। ইয়াৰ পৰা মই কালাৰ এটা লৈ ল'ম, ৰঙা কালাৰ লৈ লৈছোঁ। ঠিক আছে, ৰঙা কালাৰ লৈ ল'লোঁ। ৰঙা কালাৰ লোৱাৰ পিছত অ'কেত ক্লিক কৰিলোঁ। কালাৰটো মোৰ ছিলেক্ট কৰা হৈ গ'ল, কিন্তু এতিয়ালৈকে একো এনিমেশ্যন নাই। আপোনালোকে চাব পাব, দেখিছেনে? একো হিলাহিলি একো হোৱা নাই এইটো। তো তাক এনিমেশ্যন দিব লাগিব আৰু এইটো চাবলৈ ইমান ধুনীয়া হোৱা নাই। তো তাৰ বাবে মই এৰ টাইমলাইনত আকৌ ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত তাক অলপ মই এডিটিং কৰি ল'ম, তেতিয়াহে চাবলৈ অলপ ভাল লাগিব। তো তাৰ বাবে মই প্ৰথমে গ্ল'টো ইউজ কৰিছোঁ। ঠিক আছে, তো গ্ল'টো মই অন কৰি দিলোঁ। গ্ল'টো অন কৰাৰ পিছত দেখিছেনে কেনেকুৱা হৈ গ'ল। তাৰপিছত আপোনালোকে আকৌ শ্বেডো দিব পাৰিব। ইয়াত শ্বেডোৰ অপশ্যনো আছে। শ্বেডো দিব মন গ'লে শ্বেডো দিব, মন নগ'লে নিদিব। তাৰপিছত আৰু আছে ইয়াত অপশ্যন বেকগ্ৰাউণ্ড কালাৰৰ অপশ্যন আছে। আপোনালোকে ইয়াত বেকগ্ৰাউণ্ড কালাৰো দিব পাৰিব, কি কালাৰ দিব বিচাৰে। তো মোৰ বছ ইমানতে হৈ যাব, কিন্তু মই অলপ ফণ্টটো চেঞ্জ কৰিব বিচাৰোঁ। সেয়েহে ফণ্ট চেঞ্জ কৰিবৰ কাৰণে ওপৰত ফণ্টৰ অপশ্যন আছে। ফণ্টত গৈ কিনে মই ইয়াৰ পৰা এটা ফণ্ট লৈ ল'ম। তো ফণ্ট ল'বৰ কাৰণে মই ইয়াৰ পৰা এইটোৱে লৈ ল'লোঁ। ঠিক আছে, ফণ্ট এটা লৈ ল'লোঁ। এইটো ফণ্টটো চাবলৈ ইমান ভাল লগা নাই, গতিকে মই বেলেগ এটা ফণ্ট লৈ ল'ম। ইয়াৰ পৰা এইটো ফণ্ট লৈ ল'লোঁ। ঠিক আছে, ফণ্ট এটা লৈ ল'লোঁ। এইটো অলপ চাবলৈ বেলেগ ধৰণৰ ফণ্টটো। তো এইটোৰ মই এতিয়া এডিটিং কৰা হৈ গ'ল, কিন্তু ইয়াক এনিমেশ্যন দিব লাগিব। হিলাহিলি একো হোৱা নাই। তাৰ বাবে মই আকৌ এৰ টাইমলাইনত ক্লিক কৰিলোঁ। টাইমলাইনত ক্লিক কৰাৰ পাছত
এটো যেনেকৈ আহিব মোবাইলৰ ডিসপ্লেত তেনেকৈ এটা এনিমেশন এটা লগাম তো এনিমেশন লগাবৰ কাৰণে মই ইন অফ এনিমেশনটো দিম ইন এনিমেশন দিম তো ইন এনিমেশন বহুত ইয়াত আছে আপোনালোকে দেখিছে এনেকা দিলে এটো এনেকা ওলাই পৰিব পপ দিলে এনেকা আহিব ফেড দিলে এনেকা আহিব আপোনাক যেনেকা ইচ্ছা যায় তেনেকা মন পছন্দ আপোনালোকে এনিমেশন দি ল'ব তো মই পপ দিছো ঠিক আছে পপ দি ললো পপ দিয়া লোৱাৰ পিছত আপোনালোকে চাব এতিয়া ধুনিয়াকৈ এটো ওলাই পৰিলে হয়নে কিন্তু এটো ওলাই পৰাৰ পিছত ৰখি যায় দেখিছে না তো ইয়াকো মই আকৌ এনিমেশন দিম এটো ওলাই পৰোৱাৰ পিছতো আকৌ এনিমেশন চলি থাকিব তো তাৰ বাবে আকৌ মই এৰ টাইমলাইনত ক্লিক কৰিলো ওভাৰঅল এনিমেশন বুলি অপচন দিয়া আছে তো মই তাত ক্লিক কৰিলো ক্লিক কৰাৰ পিছত এটো এনেকুৱা ওলাব পুককে তাৰ পিছত এটো এনিমেশন এটা চলি থাকিব ওভাৰঅল এনিমেশন লগালে তো ইয়াৰ পৰা মই এটা ওভাৰঅল এনিমেশন লগাই দিছো আপোনালোকে দেখিছে বহুত ধৰণৰ এনিমেশন আছে তো মোক এইটো এনিমেশনটোৱে হৈ যাব এইটো চলি থাকিব ঠিক আছে এতিয়া চাব আপোনালোকে তো দুটা এনিমেশন দিয়া হৈ গল কিন্তু এটো যাওতে চালে আপোনালোকে ঘপককে এটো ঘুচি যায় তো হেনেকুৱা হলে চাই অলপ ভিডিওটো ইমান ধুনিয়া লগা নাই চাব এটো ঘপককে ঘুচি যাব তো ঘুচি যোৱাৰ সময়তো আমি এনিমেশন দিব পাৰো তো তাৰ বাবে আকৌ এই টাইমলাইনত ক্লিক কৰিব আউট এনিমেশন দিব তো আউট এনিমেশন মই ইয়াৰ পৰা সিলেক্ট কৰিলো এতিয়া এটো লাহেকে ঘুচি যাব চাব কিমান ধুনিয়াকে আহিব মোবাইলৰ ডিসপ্লেত আৰু কিমান ধুনিয়াকে চলিব লগতে এটো যেতিয়া গায়ব হ'ব বা যাব ডিসপ্লেৰ পৰা তেতে কিমান ধুনিয়াকে যাব স্লো হৈ কিনি সক আহিলে চলি আছে এটো সক কিমান ধুনিয়াকে গায়ব হ'ল এতিয়া চাই অলপ ভাল লাগিলে হয়নে সক তো আপোনালোকে ইয়াত তিনিটা এনিমেশন দিবলৈ পাব তো সেই তিনিটা এনিমেশন আপোনালোকে নিশ্চয় ইউজ কৰিব তেতিয়াহে অলপ ভিডিওটো প্ৰফেশনেল হ'ব তো এটো মোৰ এডিটিং কৰা হৈ গল এতিয়া হৈ গল মোৰ এ ফৰ আপেল তো মোৰ আপেলৰ ফটো প্ৰয়োজন হ'ব তো আপেলৰ ফটো লবৰ কাৰণে মই আকৌ লেয়াৰত গৈছো লেয়াৰত অহাৰ পিছত মিডিয়াত আহিলো মিডিয়াত অহাৰ পিছত মই যিহেতু ডাউনলোড কৰি থৈছো গতিকে মই ডাউনলোডত গৈছো ডাউনলোডত যোৱাৰ পিছত মই আপেলৰ এই পিএনজি ফটো আপোনালোকে দেখিছে পিএনজি ফটোটো মই লৈ ললো পিএনজি নহলে কিন্তু আপোনালোকে এনেকা ইউজ কৰিব নোৱাৰিব এতিয়া মই আপেলটো যত বহাব বিচাৰো তাত মই আনি এক ধুনিয়াকৈ বহাব পাৰিম আৰু হৰু ডাঙৰো কৰিব পাৰিম এনেকা আপোনালোকে দেখিছেনে কিন্তু আপেলকো এনিমেশন দিব লাগিব ক আপেলক যদি এনিমেশন আপোনালোকে নিদিয়ে তেতিয়াহলে চাই ইমান ভাল নালাগিব সক আপেলটো ঘপককে আহি গল আৰু একো হিলাহিলি একো হোৱা নাই ফটো লিখা লাগিছে তো তাক ভিডিওৰ দৰে বনাবৰ কাৰণে আমাক এনিমেশন দিব লাগিব তেতিয়াহে ভিডিও লাগিব এতিয়া ফটোৰ দৰে লাগি আছে তো তাক এনিমেশন আকৌ দিম ইয়াত তিনিটা এনিমেশন পাম তো তিনিটা এনিমেশন ইউজ কৰিম এতিয়া আপেলটো আহোতে এনেকুৱা আহিব লগতে এনিমেশন চলি থাকিব তো ওভাৰঅল এনিমেশন লগাই দিম ইয়াত তো এনে ধৰণে এনিমেশন চলি থাকিব ঠিক আছে ইয়াৰ পৰা মই এটা ধুনিয়া লৈ লম এনিমেশন এনেকা এনিমেশন চলি থাকিব যেতিয়া আপেলটো মোবাইলৰ ডিসপ্লেৰ পৰা যাব তো তেতিয়াৰ কাৰণে মই এটা এনিমেশন দিম নহলে এনেকুৱা লাগিব ভিডিওটো চাই কিনি সক এনিমেশন নিদিয়াৰ আগত চালে ঘপককে ঘুচি গল মানে গমে নেপালো আপেলটো ঘুচি গল হেতু তো তাৰ বাবে মই আকৌ এনিমেশন দিম তো আপেলৰ টাইমলাইনত ক্লিক কৰি ক্লিক কৰাৰ পিছত আউট এনিমেশন আছে তো আউট এনিমেশনত ক্লিক কৰিলে তাৰ পিছত সাইড লেফটটো মই দি দিম এতিয়া লাহেকে আপেলটো ঘুচি যাব এতিয়া ভিডিওটো চাই আমাক অলপ বেলেগ লাগিব চাব অলপ প্ৰফেশনেল যেন লাগিব ভিডিওটো চাই কিনি চাব তো চাইছেনে এতিয়া আৰামছে যাব আপেলটো চালে তো এতিয়া অলপ চাই কিনি প্ৰফেশনেল লাগিলে কিন্তু এটা কথা এটো আপেল যিমান দেৰি থাকে তিমান দেৰিলৈকে এটো থকা নাই তো এৰ টাইমলাইনটো মই অলপ টানি কিনি বঢ়াই আপেলৰ সমান কৰি দিম তেতিয়াহলে আপেলটো যিমান দেৰি থাকিব মোৰ মোবাইলৰ ডিসপ্লেত তো হিমান দেৰিলৈকে এটো থাকিব এতিয়া আপোনালোকে চাব সো আপেল আৰু এটো একেলগত আছিল একেলগত গল এতিয়া আমাৰ এইখিনি কাম হৈ গল হৈ যোৱাৰ পিছত মই ইয়াক যেহেতু ভয়েস ৰেকৰ্ডিং কৰিব লাগিব এফেল আপেল তো মই ইয়াত ক'ব লাগিব তো ৰেকৰ্ডিংৰ অপচন আছে মই টাইমলাইনটো আনি কিনি ইয়াত বহাই লম টাইমলাইনত আনি ললো অনাৰ পিছত যেহেতু এটো মোৰ ইয়াৰ পৰা ওলাই পৰিব তো মই ইয়াতে টাইমলাইনত বহাই লৈছো বহাই লোৱাৰ পিছত মই ৰেকৰ্ডিংৰ ওপৰত ক্লিক কৰিম ৰেকৰ্ডিংৰ ওপৰত ক্লিক কৰাৰ লগতে ষ্টাৰ্ট কৰাৰ লগে লগে ৰেকৰ্ডিং হৈ পৰিব ঠিক আছে তো মই ষ্টাৰ্টৰ লগে লগে মই মোৰ ৰেকৰ্ডিং আৰম্ভ কৰিম এ ফৰ আপেল আপেল খাইছানে তোমালোকে তো চালে আপোনালোকে মই ৰেকৰ্ডিং কৰিলো এতিয়া আপোনালোকক শুনাই দেখাম কেনেকুৱা লাগিছে
A for আপেল আপেল খাইছানে তোমালোকে চালে নে আপোনালোকে এতিয়া চাই কিনে কিমান ধুনীয়া লাগিছে আপোনালোকে দেখিলেনে ফটোৰ পৰা আমি কিমান ধুনীয়া ভিডিঅ'ৰ এনিমেশ্যন দি কিমান ধুনীয়াকৈ ভিডিঅ'টো এডিটিং কৰি লৈছোঁ চাই এতিয়া কিমান ভাল লাগিছে তো সৰু সৰু কণ শিশুসকলে এনেকুৱা ভিডিঅ' চাই বহুত ভাল পায় আৰু সিহঁতি গম পাইছেনে সিহঁতি যি ভিডিঅ' উলিয়াই সেই ভিডিঅ'টো চাই থাকে সিহঁতি স্কিপ নকৰে লগতে মাক দেউতাকেও একো নকয় কাৰণ সিহঁতি কিবা এটা মোবাইলৰ পৰা শিকি আছে জ্ঞান অৰ্জন কৰি আছে তো সিহঁতৰো কিবা এটা লাভালাভ হয় আৰু লগতে আমি ইউটিউবৰ পৰা কিবা এটা পাওঁ তো সেইটো একো বেয়া কাম নহয় এইটো ক'বলৈ গ'লে এটা ভাল কামহে আমাৰো উন্নতি হ'ব লগে লগে শিশুসকলৰো উন্নতি হ'ব সিহঁতি যে শিকিব কিবা এটা এতিয়া মেইন কথা হ'ল আমাক অডিঅ' কেনেকৈ ইয়াত লগাম মানে মিউজিক কেনেকৈ লগাম বেকগ্ৰাউণ্ড মিউজিক তো বেকগ্ৰাউণ্ড মিউজিক আপোনালোকক মই দেখালোঁ ডাউনলোড কেনেকৈ কৰিবলগীয়া হয় তো ডাউনলোড কৰাৰ পিছত আপোনালোকে বেকগ্ৰাউণ্ড মিউজিকটো য'ৰ পৰা লগাব বিচাৰে তো তাৰ পৰা আপোনালোকে টাইমলাইনত আনি এনেকুৱা মিলাই ল'ব আঙুলিৰ সহায়ত টাইমলাইনত আনিব অনাৰ পিছত মই ধৰি লওক এইটো ওলাই পৰোঁতে কিবা এটা চাউণ্ড ইফেক্ট দিম তো নোলোৱাৰ আগতে মই ইয়াৰ পৰা ওলাব যিহেতু তো মই ইয়াৰ পৰা এটা চাউণ্ড ইফেক্ট দিম তো মই অডিঅ'ত ক্লিক কৰিলোঁ অডিঅ'ত ক্লিক কৰাৰ পিছত মই ডাউনলোড কৰি থৈছোঁ তো আপোনালোকে ইয়াত তলত বিচাৰি যাব ফল্ডাৰৰ অপশ্যন পাব তো ফল্ডাৰত যোৱাৰ পিছত আপোনালোকে য'তে ডাউনলোড কৰি থৈছে য'তো আহিলে গেলেৰীত হওক বা য'তো হওক ওলাই পৰিব তো মই ইয়াৰ পৰা ডাউনলোড কৰি আগতে থৈছোঁ ইয়াৰ পৰা মই লৈ ল'ম ঠিক আছে তো মই এইটোৱে লৈ ল'ম এতিয়া লগাই দিম এইটো যেনেকৈ ওলাব তেনেকৈ মোৰ এই চাউণ্ডটো বাজিব A for আপেল আপেল খাইছানে তোমালোকে চালেনে কিন্তু মই ইয়াৰ সৰু বাচ্চাৰ এটা যদি চাউণ্ড লগাই দিওঁ তেতিয়াহ'লে চাই কিনি বেছি আনন্দ পাব সৰু সৰু কণ শিশুসকলে তো মই আৰু এটা ইয়াৰ পৰা চাউণ্ড ইফেক্ট লৈ ল'ম তো চাউণ্ড ইফেক্টটো মোৰ বেছি দীঘল গতিকে মই ইয়াক যিমান প্ৰয়োজন হয় সিমান লৈ ল'ম বাকীখিনি কাটি দিম তো ইয়াত আনি টাইমলাইনত আনি কিনি ইমানখিনি মই কাটি পেলাই দিম তো ট্ৰিমত ক্লিক কৰোঁ ক্লিক কৰাৰ পিছত ট্ৰিম ৰাইটত ক্লিক কৰোঁ ট্ৰিম ৰাইটত ক্লিক কৰাৰ পিছত ৰাইট ছাইডত মোৰ গ'ল এতিয়া আপোনালোকে ভিডিঅ'টো চাওক A for আপেল খাইছানে তোমালোকে চালেনে তো মোৰ এৰ কাম হৈ গ'ল এতিয়া মোক বিৰ প্ৰয়োজন হ'ব বিটো ল'বৰ কাৰণে আকৌ মই টাইমলাইনত টানি বঢ়াই দিম এনেকুৱা ঠিক আছে টাইমলাইনটো অলপ মই বঢ়াই দিম এনেধৰণে আপোনালোকে বঢ়াই ল'ব টাইমলাইনটো যিমান দীঘল ভিডিঅ'টো হ'ব সিমান দীঘলকৈ তাৰপিছত বিটো ল'বৰ কাৰণে আপোনালোকে আকৌ যেনেকুৱা আপেলটো ইয়াৰ পৰা গুচি গ'ল মোবাইল স্ক্ৰীনৰ পৰা সেই জেগাতে আপোনালোকে আনি কিনি চাওক আপেলৰ টাইমলাইনটো ইমানলৈকে আছে ঠিক আছে আপেলৰ টাইমলাইনটো ইয়াৰ পৰা শেষ হৈছে তো ইয়াতে মই ক্লিক কৰি ইয়াত আকৌ লেয়াৰত গৈ মই বি লৈ ল'ম ঠিক আছে তো টেক্সট গৈছোঁ টেক্সট যোৱাৰ পিছত মই বি লিখি ল'ম ইয়াত তো মই বি লিখি ল'লোঁ বি লিখি অ'কে কৰি দিলোঁ অ'কে কৰাৰ পিছত বিটো মই অলপ ডাঙৰ কৰি ল'ম জুম কৰি চাওক তো মই ইয়াৰো কালাৰ চালাৰ দি ল'ম আৰু ইয়াৰো এনিমেশ্যনবোৰ মই দি ল'ম তাৰপিছত আপোনালোকক দেখাই আছোঁ কালাৰ আপুনি যেনেকুৱা ইচ্ছা যায় তেনেকুৱা আপুনি কালাৰ ল'ব পাৰিব কালাৰ ইয়াত বহুত পৰি আছে কালাৰৰ একো চিন্তাই নাই তো মোৰ বি লিখা হৈ গ'ল কিন্তু ইয়াৰ এনিমেশ্যনকেইটা মই দি আছোঁ আপোনালোকক তো মই দেখালোৱে এনিমেশ্যন কেনেকুৱা দিবলগীয়া হয় তো তিনিটা এনিমেশ্যন আছে আপোনালোকে তিনিওটা এনিমেশ্যন ইউজ কৰিব নহ'লে ভিডিঅ'টো কিন্তু চাই ইমান এট্ৰেক্টিভ নালাগিব ইমান ধুনীয়া নালাগিব ঠিক আছে তো মই যিহেতু আগৰ পৰা এডিটিং কৰি আছোঁ তো মোৰ হাত বহুত স্পীড চলে আপোনালোকে মোৰমান চলাব নোৱাৰিবও পাৰে হয়তো আপুনি পুৰণা হৈ কৰি আছে আগৰ পৰা তেতিয়াহ'লে মোতকৈও ধুনীয়া চলাব এতিয়া চাওক বি ওলালে চালেনে বি ওলালে তো বি ফৰ যেনেকুৱা বল দিব লাগিব তো মই বল ইয়াৰ পৰা লৈ ল'ম তো বল ল'বৰ কাৰণে মই আকৌ লেয়াৰত যাব লাগিব বিটো ইয়াত আছে হয়নে তো বি ফৰ বল তো বি ফৰ বল ইমানমানত আহিব তো ইয়াৰ পৰা মই বল লৈ ল'ম আকৌ বল ল'বৰ কাৰণে মই লেয়াৰত ক্লিক কৰি লেয়াৰৰ পৰা মিডিয়াত যোৱাৰ পিছত মই যিটো ডাউনলোড কৰি থৈছোঁ ডাউনলোড কৰাৰ পিছত মই বলটো লৈ লৈছোঁ ঠিক আছে বলো লৈ ল'লোঁ
বলৰ এনিমেশ্যনটো দি দিম। বলৰ এনিমেশ্যনটো নাথাকিলে ভাল নালাগিব, তো বলৰ এনিমেশ্যনটো দি দিছোঁ। যিহেতু এনিমেশ্যন লাগিবই, নহ'লে এইটো ভিডিঅ' নহ'বই, চাওঁতে একেবাৰে ফটো যেন লাগিব। ঠিক আছে, তো মই বলটো লৈ ল'লোঁ। বলটো অলপ ছাইড কৰিম ইয়াৰ পৰা, ভাল লগা নাই যিহেতু। এতিয়া চাওক, এ ফৰ আপেল। আপেল খাইছানে তোমালোকে? এইটো চাওক, এইটো মই টাইম লাইনটো ধুনীয়াকৈ মিলোৱা নাই, মিলালেহে অলপ ধুনীয়া লাগিব। তো মই টাইম লাইনটো অলপ টানি মিলাই ল'ম। ঠিক আছে, মোক বলটো বহুত পিছত আহিছে, সেইকাৰণে বলটো ইয়াত আনি লৈছোঁ। বলটো এতিয়া ওচৰত আনি লৈছোঁ। চাওক, মই ইয়াত ৰেকৰ্ডিং দিয়া নাই বুলিহে এনেকুৱা চলি আছে। আপোনালোকক উদাহৰণস্বৰূপে শিকাবৰ কাৰণে মই এনেকুৱা শিকাই আছোঁ। তো আপোনালোকে ৰেকৰ্ডিং কৰি ল'ব ধুনীয়াকৈ, আৰু বেকগ্ৰাউণ্ড মিউজিক কেনেকৈ ইউজ কৰিব লাগে আপোনালোকে চালেই। তো আপোনালোকৰ ইচ্ছামতে বেকগ্ৰাউণ্ড মিউজিকসমূহ ইউজ কৰিব। তো ইমানতে আজি মই সামৰিম। কিন্তু এই ভিডিঅ'টো ডাউনলোড কৰিবৰ কাৰণে বা ছেভ কৰিবৰ কাৰণে ওপৰত ৰাইট ছাইডত কাৰ চিনৰ অপশ্যন আছে। আপোনালোকে কাৰ চিনত ক্লিক কৰাৰ পিছত আপোনালোকৰ ভিডিঅ'টো ডাউনলোড হৈ গেলেৰীত ছেভ হৈ যাব। তো তাৰ পৰাই আপোনালোকে ইউটিউবত আপলোড কৰিব পাৰিব। তো আজিৰ বাবে ইমানেই। আপোনালোকে বুজি পালে চাগে। যদি বুজি পোৱাই নাই তেনেহ'লে মোক কমেণ্টত জনাব, মই আপোনালোকক নিশ্চয় সহায় কৰিম। যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়া মোৰ চেনেলটোৰ পৰা যোৱাৰ আগত চেনেলটো ছাবস্ক্ৰাইব কৰি থওক, যাতে মই এনেধৰণে ভিডিঅ' আকৌ লৈ আহোঁ আৰু সেই ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পোনপ্ৰথমে আপোনাৰ মোবাইলত চাবলৈ পাব।